নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে অনলাইন ৰেডিঅ' মাজুলী। আজি হেল্ল' মাজুলী অনুষ্ঠানটি আপোনালোকৰ বাবে সজাই আনিছোঁ মই নিকুমণিয়ে। আজিৰ এই অনুষ্ঠানটিলৈ এটি কবিতা প্ৰেৰণ কৰিছে মাজুলী জিলাৰ সমীৰ সূৰ্যনীল বৰাই। তেন্তে আহকচোন, পলম নকৰি আমি শুনো তেখেতে আমালৈ পঠোৱা এই কবিতাটি। কবিতাৰ শিৰোনাম উৰুলি। কবি সমীৰ সূৰ্যনীল বৰা। আয়তিৰ উৰুলিত ৰভাঘৰ কঁপি উঠিল। সমাজক সাক্ষী কৰি কপালত পিন্ধাই দিলে সেউতাৰে এসোঁতা সেন্দুৰ। দীঘলকৈ এখন উৰণি, এয়া বোৱাৰী জীৱনৰ আভৰণ। অগ্নি পৰীক্ষাৰ সময় এয়া। এখন নতুন ঘৰ এধাৰি জৰিৰে বান্ধি ৰখাৰ। দেউতাৰ দুচকুত আজিও মই সেই পুতলাৰ কইনা দৰা খেলা কণমানিজনী। মাহ হালধিৰে নোৱাই দেউতাই হুক হুকাই কান্দি ক'লে, তই ডাঙৰ হলি অ আই, তই ডাঙৰ হলি। হোমৰ জুইকুৰা দপ দপকৈ জ্বলি উঠিল। এধাৰি বৰমালা, তাৰপিছত কুলৰ জৰি ছিঙি মই আনৰ। বুকুখন বৰকৈ কঁপি উঠিল। দেউতাৰ দুচকুত সুখৰ তীখা জ্বলি উঠিল। আকৌ জোৰে জোৰে উৰুলি। বিয়ানামত ৰভাঘৰ উপচি পৰিল। মোক আগবঢ়াই দিলে। দেউতাৰ দুচকুৰে চকুলো। তথাপি মই আজি আহিছোঁ এখন ঘৰৰ ঠিকনাৰ নতুন পৰিচয় হৈ। আয়তিৰ আকাশ কোপা উৰুলিত হেৰাই গ'ল বিষাদৰ কান্দোন। প্ৰিয় শ্ৰোতা, নিশ্চয় আপোনালোকে কবিতাটি শুনি ভাল পালে। আপুনিও যদি পঠাব বিচাৰে আপোনাৰ মনৰ বাৰ্তা, তেনেহ'লে আপোনালোকে অনলাইন ৰেডিঅ' মাজুলী অনুষ্ঠানৰ ফেচবুক পেজত থকা হোৱাটছএপ নম্বৰ যোগে আমাক যোগাযোগ কৰিব পাৰে। প্ৰিয় শ্ৰোতা, যিহেতু সময় ইংগিত দিছে আজিলৈ অনুষ্ঠান সামৰাৰ, গতিকে আজিলৈ বিদায় লৈছোঁ। পুনৰ লগ হ'ম এটি নতুন অধ্যায়ৰ সৈতে আপোনালোকৰ সৈতে। তেতিয়ালৈ আহোঁ, নমস্কাৰ।